হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ পানীলাও আৰু বিলাহীৰে সৈতে বনোৱা মাছৰ টেঙাৰ ৰেচিপি। ইয়াৰ বাবে মই প্ৰথমে 4 পিচ মাছ ভালদৰে নিমখ হালধি সানি ফ্ৰাই কৰি ল'লোঁ। লগতে এটুকুৰা পানীলাও ভালদৰে পিহনাত পিহি লৈছোঁ। পানীলাওৰ পৰিমাণটো আপোনালোকে প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পাৰিব। লগতে দুটা মিডিয়াম সাইজৰ বিলাহীও সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াৰ লগতে কেইখিলামান মান ধনিয়াৰ পাত, দুটা জলকীয়া আৰু সৰু চামুচেৰে এচামুচ পাঁচফোৰণ লৈছোঁ। এতিয়া এখন কেৰাহীত অলপমান তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাত জলকীয়া দুটা আৰু পাঁচফোৰণখিনি ইয়াতে দি লৈছোঁ। ইয়াৰ লগতে এতিয়া কাটি লোৱা বিলাহীখিনিও দি লৈছোঁ আৰু এতিয়া ভালদৰে গোটেইখিনি মিক্স কৰি লৈছোঁ। ইয়াত এতিয়া অকণমান নিমখ দি লৈছোঁ যাতে বিলাহীখিনি সোনকালে সিজি উঠে। আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু এতিয়া ভালদৰে বিলাহীখিনি সিজিবলৈ দিম। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব আৰু এনেদৰে যদি পানীলাও আৰু বিলাহীৰ সৈতে মাছৰ টেঙাখন খোৱা নাই তেনেহ'লে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন। এয়া চাওক, বিলাহীখিনি ভালদৰে সিজি উঠিছে। আৰু ইয়াৰ লগতে মই এতিয়া পানীলাওখিনিও ইয়াতে দি লৈছোঁ আৰু এতিয়া গোটেইখিনি ভালদৰে পুনৰ মিক্স কৰি লৈছোঁ। ইয়াত এতিয়া সোৱাদ অনুযায়ী অলপমান নিমখ দিছোঁ। নিমখৰ পৰিমাণটো আপোনালোকে সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব। লগতে আধা চামুচ হালধি পাউডাৰ দি লৈছোঁ আৰু এতিয়া গোটেইখিনি পুনৰ ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এনেদৰে বনোৱা পানীলাও আৰু বিলাহীৰ সৈতে বনোৱা মাছৰ টেঙাখন খাই কোনে কোনে ভাল পায় এবাৰ কমেণ্ট কৰি জনাবচোন। আৰু ইয়াৰ লগতে মই এতিয়া ইয়াত এচামুচ জিৰা পাউডাৰ আৰু লগতে এচামুচ ৰেড চিলি পাউডাৰ দি লৈছোঁ আৰু এতিয়া গোটেইখিনি ভালদৰে পুনৰ মিক্স কৰি লৈছোঁ। আৰু এতিয়ালৈকে যদিহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু এতিয়া গোটেইখিনি ভালদৰে সিজিবলৈ দিছোঁ। এয়া চাওক, লাহে লাহে তেল বিৰিঙিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া মই গোটেইখিনি পুনৰ ভালদৰে আকৌ মিক্স কৰি লৈছোঁ। আৰু এতিয়া এইখিনি আকৌ অলপমান সময়ৰ কাৰণে ভালদৰে সিজিবলৈ দিম। এয়া চাওকচোন, পানীলাও আৰু বিলাহীখিনি ভালদৰে সিজি গৈছে। আৰু ইয়াত মই এতিয়া প্ৰয়োজন অনুসৰি অলপমান পানী দি ল'ম। পানীৰ পৰিমাণটো আপোনালোকে প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব। আৰু এতিয়া গোটেইখিনি পুনৰ আকৌ ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এতিয়া ভালদৰে গোটেইখিনি উতলিবলৈ দিম। এয়া চাওক, লাহে লাহে মাছৰ জোলখিনি উতলিবলৈ আৰম্ভ কৰিছে আৰু ইয়াত এতিয়া মাছখিনি দি ল'ম। আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু এতিয়া পুনৰ ভালদৰে গোটেইখিনি উতলিবলৈ দিম। আৰু ইয়াত মই এতিয়া কাটি লোৱা মান ধনিয়া পাত কেইখিলাও ইয়াতে দি লৈছোঁ আৰু এতিয়া ভালদৰে গোটেইখিনি উতলিবলৈ দিছোঁ। এয়া চাওক, লাহে লাহে গোটেইখিনি সিজি উঠিছে আৰু অলপমান সময় আমি গেছৰ ওপৰত ৰাখিলে আমাৰ মাছৰ জোলখন ৰেডি হৈ পৰিব। এয়া চাওকচোন, লাহে লাহে গোটেইখিনি ভালদৰে উতলিছে আৰু ইয়াৰ লগতে মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি ল'ম। এয়া চাওক, আমাৰ খুব সহজতে বনোৱা পানীলাও আৰু বিলাহীৰে সৈতে বনোৱা মাছৰ জোলখন ৰেডি হৈ গ'ল। আশা কৰিলোঁ আপোনালোকে ৰেচিপিটো ভাল পালে আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।